প্ৰিয় শ্ৰোতা, আজিৰ দৃষ্টি আৰু লক্ষ্য অনুষ্ঠানটি ছাত্ৰ ছাত্ৰীসকলৰ বাবে সজাই আনিছোঁ কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত ছফ্ট স্কিলৰ প্ৰয়োজনীয়তাৰ লগত সংগতি ৰাখি সজোৱা কথিকাতিৰ 10টি খণ্ড। আৰু এই কথিকাতি আগবঢ়াইছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শেহতীয়াকৈ আৰম্ভ হোৱা ছফ্ট স্কিল ডেভেলপমেণ্ট চেলৰ সমন্বয়ক তথা শিক্ষক হেমচন্দ্ৰ দত্তই। তেখেত লেখক, অনুবাদক আৰু সাহিত্য সমালোচক হিচাপেও সুপৰিচিত। তেন্তে প্ৰিয় শ্ৰোতা, আহক আৰু পলম নকৰি আজিৰ অনুষ্ঠানৰ মাজলৈ যাওঁ। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মাজলৈ মই পুনৰ আহিছোঁ। মোৰ আলোচনাৰ বিষয় হৈছে ডিফেণ্ডিং ইয়ৰ মাংকি মাইণ্ড। বান্দৰ সদৃশ আমাৰ যিটো মন, সেই মনটোৰ সৈতে কেনেকৈ বন্ধুত্ব স্থাপন কৰিব পাৰি। ইতিমধ্যে এই শিতানত মই 3টা কথিকা তোমালোকৰ সন্মুখত প্ৰদান কৰিছোঁ। সেইকেইটা আছিল মই ইগ'ৰ সম্পৰ্কে কৈছোঁ, টাইমৰ সম্পৰ্কে কৈছোঁ, আৰু ইয়াৰ আগৰ যিটো কথিকা তাত মই এটা মাইণ্ড গেমো তোমালোকক শিকাইছোঁ। মনৰ লগত বান্দৰ সদৃশ আমাৰ যিটো মন, সেই মনটোৰ সৈতে বন্ধুত্ব স্থাপন কৰিবলৈ হ'লে আমি মনটোৰ বিষয়ে ভালদৰে জানি ল'ব লাগিব। ইতিমধ্যে তোমালোকে ইগ'ৰ বিষয়ে গম পাইছা, অহংকাৰ, টাইম। মই কৈছোঁ যে মানুহৰ মনৰ ভিতৰত মনস্তাত্ত্বিক সময় সোমাই থাকে, সেই কথাও তোমালোকে গম পাইছা। আৰু ইতিমধ্যে যিটো মাইণ্ড গেম মই শিকাইছোঁ, সেইটো অনুশীলন কৰি হয়তো অনুভৱ কৰিছা যে আমি ইচ্ছা কৰিলে নিজৰ মনটোক শান্ত শীতল কৰি ৰাখিব পাৰোঁ। ইগ' আৰু টাইমৰ উপৰিও মনৰ বিষয়ে জানিবলগীয়া আমাৰ বহুত কথা আছে। তাৰে কিছু কথা মই আজি ক'বলৈ চেষ্টা কৰিম। তোমালোকে কেতিয়াবা নীৰৱে নিৰলে চকু মুদি বহি থাকিবাচোন, আৰু সেই চকু মুদি বহি থকাৰ সময়ত মনৰ পৰ্দালৈ অহা চিন্তা ভাৱনাবিলাকক চাবলৈ চেষ্টা কৰিবাচোন। আমি সাধাৰণতে আমাৰ মনলৈ আহি থকা চিন্তা ভাৱনা, আৱেগ, অনুভূতি সেইবোৰক নাচাওঁ। একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ মনৰ পৰ্দালৈ আহি থকা চিন্তা ভাৱনাবোৰক যেতিয়া আমি চাবলৈ আৰম্ভ কৰিম, আমি কেইবাটাও কথা একেলগে একে সময়তে আৱিষ্কাৰ কৰিম। কেনেকুৱা কথা সেইবোৰ? 1. মনৰ পৰ্দালৈ আহি থকা এই চিন্তাবোৰ বিক্ষিপ্ত মানে এটাৰ লগত ইটোৰ কোনো সম্পৰ্ক নাই। এটা চিন্তা যদি 4 বছৰৰ আগৰ, এটা চিন্তা হয়তো আজি ৰাতিপুৱাৰ, এটা চিন্তা হয়তো অহাকালিৰ, মুঠৰ ওপৰত বিক্ষিপ্ত চিন্তা। এটা চিন্তা যদি দেশৰ সমস্যাৰ লগত জড়িত, এটা চিন্তা হয়তো আমাৰ ব্যক্তিগত জীৱনৰ সৈতে জড়িত। মুঠৰ ওপৰত এটা চিন্তাৰ লগত ইটো চিন্তাৰ কোনো সম্পৰ্ক নাই, বিক্ষিপ্ত। তোমালোকে দ্বিতীয় যিটো কথা আৱিষ্কাৰ কৰিবা, সেইটো হ'ল যে একেটা চিন্তাই অলপ সময়ৰ বিৰতিত আমাৰ মনলৈ আকৌ আহি থাকে। মানে চিন্তাৰ এটা পাকঘূৰণি আমাৰ মনৰ ভিতৰত চলি থাকে। তোমালোকে এটা কাম কৰিবা, চকু মুদি বহিবা, নীৰৱে মনৰ পৰ্দালৈ আহি থকা এই চিন্তা ভাৱনাবিলাকক একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ চাই থাকিবা। ভাল চিন্তা আহিলেও আনন্দিত নহ'বা, বেয়া চিন্তা আহিলেও তাক খেদি পঠিয়াবলৈ চেষ্টা নকৰিবা। মুঠৰ ওপৰত এখন চিনেমা চোৱাৰ নিচিনাকৈ, যেন সেইবোৰ তোমাৰ চিন্তা নহয়, যেন বেলেগৰহে চিন্তা। ঠিক তেনেকৈ মনলৈ আহি থকা চিন্তা ভাৱনাবোৰক চাবলৈ আৰম্ভ কৰিবাচোন। এনেকৈ চাই থাকোঁতে দিন বাগৰাৰ লগে লগে তুমি আৰু এটা কথা আৱিষ্কাৰ কৰিবা। সেইটো হৈছে কি, এই চিন্তাবিলাকক আমি প্ৰশ্ৰয় দিওঁ, চিন্তাবিলাকক আমি লাই দিওঁ। এই যে আমি সিহঁতক প্ৰশ্ৰয় দিওঁ বা লাই দিওঁ, সেইকাৰণে সিহঁতি আমাৰ মনলৈ বাৰে প্ৰতি আহি থাকে। তোমালোকে চাগে বুজিবলৈ অলপ অসুবিধা হৈছে, নহয়নে বাৰু? প্ৰশ্ৰয় দিয়া কথাটো, চিন্তাকনো আমি কেনেকৈ প্ৰশ্ৰয় দিওঁ, চিন্তাকনো আমি কেনেকৈ লাই দিওঁ, নিশ্চয় তোমালোকৰ বুজিবলৈ অসুবিধা হৈছে। গতিকে তোমালোকৰ সুবিধা হোৱাকৈ মই এটা উদাহৰণ দিবলৈ চেষ্টা কৰিছোঁ। ধৰা এটা তিনিআলি আছে, তিনিআলিত ডেকা ল'ৰা কেইটামান সদায় ৰুই থাকে, আড্ডা দি থাকে। আৰু এজনী ছোৱালী সদায় সেই ৰাস্তাৰে তাই স্কুল কলেজলৈ আহিবলগীয়া হয়, তাই আহে। ছোৱালীজনী দেখিবলৈ বৰ ধুনীয়া। আৰু এই ল'ৰাকেইটাই তাই পাৰ হৈ যাওঁতে, তিনিআলিটো পাৰ হৈ যাওঁতে সদায় জোকায়। আৰু তেওঁলোকে আশা কৰে যে ছোৱালীজনীয়ে অন্ততঃ তেওঁলোকৰ ফালে ঘূৰি চাব, মিচকিয়া হয়তো হাঁহি এটা মাৰিব, বা তেওঁলোকে যে জোকাই আছে তাৰ প্ৰত্যুত্তৰত কিবা এষাৰ ক'ব। কিন্তু এই ছোৱালীগৰাকী তেওঁ অলপ অন্য ধৰণৰ। এই যে ল'ৰাকেইজনে তেওঁক জোকাই থাকে, তেওঁ কোনো ভূক্ষেপ নকৰে, কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে, তেওঁলোকৰ কথাৰ কোনো উত্তৰ নিদিয়ে, আৰু তেওঁলোকলৈ ঘূৰিও নাচায়। দিনৰ পিছত দিন ধৰি এই কামটো চলি থাকে। নিৰ্দিষ্ট সময়ত ছোৱালীজনী আহে, পাৰ হৈ যায়, আৰু সেই নিৰ্দিষ্ট সময়টোত ল'ৰাকেইজন ৰৈ থাকে তেওঁক জোকাবৰ কাৰণে। সদায় জোকায়, সদায় ঠাট্টা মস্কৰা কৰে, কিবা কমেণ্ট পাছ কৰে, মন্তব্য পাছ কৰে। কিন্তু এই ছোৱালীগৰাকীয়ে কোনো উত্তৰ নিদিয়ে, ঘূৰি নাচায়, কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে। কালক্ৰমত কি হ'ব, এই ল'ৰাকেইজন তেওঁ ভাগৰি পৰিব। কিমাননো সদায় জোকাই থাকিম মই এইজনীক, সদায় জোকাওঁ,
কোনোদিন তাই ঘূৰি নাচায়, কোনোদিন আমাৰ প্ৰশ্নৰ উত্তৰ নিদিয়ে, কোনোদিন আমাৰ কথাৰ উত্তৰ নিদিয়ে, মস্ত বৰ হয় এজনী, মস্ত কামোৰ। আমি কামোৰ শব্দটো ব্যৱহাৰ কৰোঁ নহয়, এতিয়া আমি কি বুলি ক'বগৈ সেই ল'ৰাকেইটাই, বৰ কামোৰ চলি দিয়ে এজনী, এক জোকাই একো লাভ নাই, এক জোকাই থাকি একো লাভ নাই। আৰু সেইদিন ধৰি সেই ল'ৰাকেইটাই ছোৱালীজনীক জোকোৱাটো বন্ধ কৰিব। সেই একেটা ঘটনাই আচলতে আমাৰ মনৰ ভিতৰত ঘটে। এই যে আমাৰ মনৰ পৰ্দালৈ বিভিন্ন চিন্তাবোৰ আহি থাকে, আমি সেই চিন্তাবোৰক লাই দিওঁ, প্ৰশ্ৰয় দিওঁ। ভাল চিন্তা এটা অহাৰ লগে লগে আমি আনন্দিত হওঁ, আৰু বেয়া চিন্তা এটা অহাৰ লগে লগে তাক আমি খেদি পঠিয়াবলৈ উদ্যত হওঁ। আচলতে চিন্তাই, ভাল চিন্তাও এটা চিন্তা, বেয়া চিন্তাও এটা চিন্তা। আচলতে প্ৰতিটো চিন্তাৰ বুকুত কিছুমান শক্তি কণা, এনাৰ্জি ফৰ্ম নিহিত হৈ থাকে। তোমালোকৰ যিসকলে পদাৰ্থ বিজ্ঞান পঢ়িছা, তোমালোকে এটা কথা জানা যে শক্তিক ধ্বংস কৰিব নোৱাৰি, শক্তিক বিনাশ কৰিব নোৱাৰি, শক্তিক ৰূপান্তৰ ঘটাব পাৰি। কি কৰিব পাৰি? শক্তিক ৰূপান্তৰ ঘটাব পাৰি। এই যে আমাৰ মনৰ পৰ্দালৈ চিন্তাবোৰ আহি থাকে, চিন্তা ভাৱনাবোৰ আহি থাকে, সেইবোৰ আচলতে শক্তিৰ ৰূপ, এনাৰ্জি ফৰ্ম। আৰু সেই এনাৰ্জি ফৰ্মক আমি ৰূপান্তৰ ঘটাব পাৰোঁ। আৰু ৰূপান্তৰ ঘটালে সি অন্য এটা এনাৰ্জি ফৰ্ম বা শক্তি উৎসলৈ পৰ্যবসিত হয়। নিশ্চয় তোমালোকৰ জানিবলৈ মন গৈছে যে মনলৈ আহি থকা ভাল চিন্তা, বেয়া চিন্তা, এইবোৰক যদি আমি প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ চাই থাকোঁ, ই কালক্ৰমত অন্য এটা শক্তিৰ উৎসলৈ পৰ্যবসিত হ'ব। তোমালোকে জানিবলৈ মন গৈছে সেই শক্তি উৎসটোৰ নাম কি? তাৰ নামটো হৈছে শান্তি, পিচ, শান্তি। একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ মনৰ পৰ্দালৈ আহি থকা চিন্তা ভাৱনাবোৰক যদি আমি চাই থাকিম, এটা সময়ত সেই চিন্তা ভাৱনাবিলাকৰ যিটো ফ্ৰিকুৱেঞ্চি বা বাৰম্বাৰতা, মানে অগা দেৱাৰ যিটো শৈলী, সেই শৈলীটো লাহে লাহে স্বনিয়ন্ত্ৰিত হ'বলৈ আৰম্ভ কৰে। চিন্তাৰ সোঁতবোৰ দুৰ্বল হ'বলৈ আৰম্ভ কৰে, চিন্তাৰ অগা দেৱা কমিবলৈ আৰম্ভ কৰে, আৰু ভিতৰত তুমি এটা গভীৰ প্ৰশান্তি অনুভৱ কৰিবলৈ আৰম্ভ কৰিবা। গভীৰ প্ৰশান্তি। তোমাৰ চকু মেলিবলৈ মন নাযাব। তোমাৰ যদি চকু মেলিবলৈ মন নাযাব, তুমি গম পাবা যে আচলতে তুমি এই মাইণ্ড গেমটো, ইয়াৰ আগত যিটো মই মাইণ্ড গেম শিকাইছিলোঁ ইয়াৰ আগৰ অনুষ্ঠানত, সেই মাইণ্ড গেমটো আচলতে তুমি খুব ধুনীয়াকৈ কৰিব পাৰিছা। এই গোটেই বিশ্বব্ৰহ্মাণ্ডখন হৈছে শক্তিৰ খেলা। পদাৰ্থ বিজ্ঞান যিসকলে পঢ়িছা, তোমালোকক নতুনকৈ বুজোৱাৰ কোনো প্ৰয়োজন নাই। এই বিশ্বব্ৰহ্মাণ্ডখন অনন্ত শক্তিৰ খেলা। একক শক্তিৰে ভিন্ন ৰূপ হৈছে এই অনন্ত বিশ্ব। আৰু সেই শক্তিৰে কিছু অংশ আমাৰ মনৰ ভিতৰত থাকে চিন্তাৰ ৰূপত। চিন্তাবোৰ শক্তিৰ উৎস। গড় হিচাপে এজন ব্যক্তিৰ, পৈণত বয়সৰ এজন ব্যক্তিৰ মনৰ পৰ্দাৰ মাজেদি দৈনিক 12 লাখ চিন্তাৰ সোঁত পাৰ হৈ যায়। সমীক্ষাৰ তথ্য মতে 12 লাখ চিন্তাৰ সোঁত। তোমাৰ চাগে মনলৈ প্ৰশ্ন আহিব, এইটো কেনেকৈ সম্ভৱ? কেনেকৈ আমাৰ মনৰ পৰ্দাৰ মাজেদি দৈনিক অতি কমেও 12 লাখ চিন্তাৰ সোঁত পাৰ হৈ যায়? এইটো সম্ভৱনে? আচলতে আমি আমাৰ মনটোক কোনোদিন চাবলৈ শিকা নাই। যেতিয়া আমি মনটোক চাবলৈ শিকিম, মনৰ পৰ্দালৈ আহি থকা চিন্তা ভাৱনা, আৱেগ, অনুভূতি আৰু বিক্ষিপ্ত ছবিবোৰক প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ চাবলৈ আৰম্ভ কৰিম, তেতিয়া আমি উপলব্ধি কৰিম যে আমাৰ মনৰ পৰ্দালৈ সাধাৰণতে 2 শ্ৰেণীৰ চিন্তা আহে। কিছুমান চিন্তা আমাৰ প্ৰাত্যহিক জীৱনৰ লগত জড়িত। আমি দৈনিক যিবোৰ কাম কৰোঁ, সেই কামবিলাকৰ সৈতে জড়িত। আৰু কিছুমান চিন্তা উপৰুৱা, প্ৰাত্যহিক জীৱনৰ লগত একো সম্পৰ্ক নাই, আমি দৈনিক কৰি থকা কামৰ লগত একো সম্পৰ্ক নাই। এই যে আমি দৈনিক কিছুমান কাম কৰোঁ, কাৰ্য সম্পাদন কৰোঁ, তাৰ লগত যিবোৰ চিন্তা জড়িত হৈ থাকে, সেইখিনি চিন্তাই আমাক একো ক্ষতি নকৰে। কিন্তু যিবোৰ চিন্তা অনবৰতে আমাৰ মনলৈ আহি থাকে, আমাৰ প্ৰাত্যহিক জীৱনৰ লগত একো সম্পৰ্ক নাই, সেই চিন্তাবিলাকে আচলতে আমাৰ মনৰ শক্তি বহুত ক্ষয় নিয়ায়। আৰু তোমালোকে নিশ্চয় অনুমান কৰিছা যে যোৱা অনুষ্ঠানত মই একাৰ্ট টুলৰ কথা কৈছিলোঁ। একাৰ্ট টুল এজন কনচিয়াছনেছ টিচাৰ বা চেতনা বিশেষজ্ঞ। তেওঁৰ এখন অতি বিখ্যাত কিতাপ আছে, দি পাৱাৰ অফ নাও। মই সেইখন তোমালোকক পঢ়িবলৈও কৈছোঁ। দি পাৱাৰ অফ নাও এই কিতাপখনত এই যে মনলৈ আহি থকা বিক্ষিপ্ত চিন্তাবিলাক, উপৰুৱা চিন্তাবোৰ, যিবোৰ চিন্তা আমাৰ প্ৰাত্যহিক জীৱনৰ লগত একো সম্পৰ্ক নাই, সেই চিন্তাবিলাকৰ নাম একাৰ্ট টুলে দিছে কম্পালচিভ থিংকিং। কম্পালচিভ এই শব্দটো কম্পেল শব্দৰ পৰা আহিছে। কম্পেল ই বাৰ্ব ফৰ্ম, ক্ৰিয়া ৰূপ। কম্পেল মানে হ'ল বাধ্য কৰোৱা। তাৰ নাউন ফৰ্ম হৈছে কম্পালচন, আৰু তাৰ এডজেক্টিভ ফৰ্ম হৈছে কম্পালচিভ থিংকিং। আমি সাধাৰণতে কওঁ নহয়, মানুহজন বৰ ভাল মানুহ আছিল দেই, মানুহজন বেয়া মানুহ নহয়, কিন্তু তেওঁ চাগে সেই কামটো আউট অফ কম্পালচন কৰিলে।
আমি যে কওঁ আউট অফ কম্পালচন কৰিলে, এনেই মানুহজন ভাল, কিন্তু আউট অফ কম্পালচন কৰিলে তেওঁক মানে তেওঁক বাহিৰৰ কিবা এটা শক্তিয়ে নিয়ন্ত্ৰণ কৰিলে আৰু ভাল মানুহ হোৱা স্বত্তেও তেওঁ সেইখিনি সময়ত বেয়া কামটো কৰিলে। গতিকে আমি কওঁ আউট অফ কম্পালচন তেওঁ কামটো কৰিলে। সেই কম্পালচনৰ পৰা আহিছে কম্পালচিভ থিংকিং। সেইবোৰ এনেকুৱা চিন্তা যিবোৰ আমাৰ মনৰ পৰ্দালৈ অহৰহ আহি থাকে, কিন্তু যাক আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহয়। তোমালোকক মই আৰু এটা কথা কওঁ, বহুতে মাইণ্ড কণ্ট্ৰলৰ কথা কয়, মাইণ্ডটোক কণ্ট্ৰল কৰিব পাৰি, মনটোক কণ্ট্ৰল কৰিব পাৰি। আচলতে সেইটো এটা ভুল ধাৰণা। মনক কণ্ট্ৰল কৰিব নোৱাৰি, মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰি। মনক নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহয়। তোমাৰ মনলৈ যদি এটা নেতিবাচক চিন্তা আহি আছে, তাক যদি তুমি ইতিবাচক চিন্তালৈ পৰ্যবেক্ষিত কৰিবলৈ চেষ্টা কৰা, সি দুগুণ উৎসাহেৰেহে আহিব। কাৰোবাৰ মনলৈ যদি আত্মহত্যাৰ ভাৱনা এটা আহি আছে, সেই আত্মহত্যাৰ ভাৱনাটোক যদি তুমি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা, সি দুগুণ উৎসাহেৰেহে তোমাৰ মনৰ পৰ্দালৈ আহিব। হ'লেও আমি ভয় খাবলগীয়া একো নাই। মনটো নিজে নিজে নিয়ন্ত্ৰিত হয়। কেনেকৈ? তাৰ কিটিপটো মই ইতিমধ্যে দিলোঁ তোমালোকক। একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিবা। এখন চিনেমা চোৱাৰ নিচিনাকৈ মনৰ পৰ্দালৈ আহি থকা ভাল চিন্তা, বেয়া চিন্তা, শুভৰ ভাৱনা, অশুভৰ ভাৱনা, সেইবিলাকক চাই থাকিবা। সেই যে তুমি প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ চাই থাকিবা, তাৰ মানে ইয়াৰ আগত যদি মই উদাহৰণ দিছিলোঁ, সেই তিনিআলিত ৰৈ থকা ল'ৰাকেইজন যি ছোৱালীজনী আহিব বুলি ৰৈ থাকে, ছোৱালীজনী আহি পোৱাৰ লগে লগে উৎসাহেৰে জোকায়, কিন্তু ছোৱালীজনীয়ে ঘূৰিও নাচায়, কোনো প্ৰতিক্ৰিয়া প্ৰকাশো নকৰে, আৰু মিচিকে হাঁহিটো মৰাটো দূৰৰে কথা। আৰু কালক্ৰমত সেই ল'ৰাকেইজন কি হয়? ভাগৰি পৰে আৰু ছোৱালীজনীক জোকোৱাটো বন্ধ কৰি দিয়ে। ঠিক তেনেকৈ আমি আমাৰ মনৰ পৰ্দালৈ আহি থকা চিন্তা ভাৱনা, আৱেগ অনুভূতিবোৰক যেতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ চাই থাকিম, এদিন সিহঁত আমাৰ মনৰ পৰ্দালৈ অহাটো বন্ধ কৰিব। মনৰ পৰ্দালৈ অহাটো বন্ধ কৰিব। আৰু পোনপ্ৰথমবাৰৰ কাৰণে আমি আৱিষ্কাৰ কৰিম যে আমাৰ যিটো মন, আমাৰ যিটো চিন্তাবোৰ অন্য একো নহয়, চিন্তাটো হৈছে সঁজুলিহে। তোমালোকে সঁজুলি চিনি পোৱা? সঁজুলি, নাঙল এটা সঁজুলি। নাঙলৰ সহায়ত খেতিয়কে পথাৰত কৃষিকাৰ্য সম্পাদন কৰে, আৰু কৃষিকাৰ্য সম্পাদন হোৱাৰ পিছত নাঙলটোক ভালকৈ থৈ আহে পথাৰত, যাতে পৰৱৰ্তী সময়ত তাক সুচাৰুৰূপে ব্যৱহাৰ কৰিব পাৰি। এই যে খেতিয়কজন, তেওঁ নামঘৰলৈ যায় দুপৰীয়া, কিন্তু নামঘৰলৈ যাওঁতে তেওঁ নাঙলটো লগত লৈ নাযায়। কিয় লগত লৈ নাযায়? তেওঁ গম পায় যে নাঙলটো এটা সঁজুলি, আৰু নাঙলটোৰ প্ৰয়োগৰ এখন ক্ষেত্ৰ আছে। সেই ক্ষেত্ৰখনত নাঙলটোক প্ৰয়োগ কৰাৰ পিছত তাক লগত লৈ ফুৰাৰ একো অৰ্থ নাই। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, একমাত্ৰ মানুহেহে আমি কি কৰোঁ? মন নামৰ আমাৰ যিটো সঁজুলি, সেই সঁজুলিটোক অনবৰতে লগত কঢ়িয়াই লৈ ফুৰোঁ। অনবৰতে ৰাতিপুৱা টোপনিৰ পৰা সাৰ পালোঁ, আমাৰ মনটো এক্টিভ হ'ল, সক্ৰিয় হ'ল, আৰু ৰাতি গভীৰ টোপনিত প্ৰৱেশ কৰালৈকে আমাৰ মনটো চলি থাকে। আমি মনটোক জিৰণি দিব নাজানো। আৰু এটা সঁজুলিক আমি যেনেকৈ ব্যৱহাৰ কৰিব লাগে, তেনেকৈ আমি মনটোক সঁজুলি ৰূপে ব্যৱহাৰ কৰিবলৈ আজিলৈকে শিকা নাই। মনটোক সঁজুলি ৰূপে ব্যৱহাৰ কৰাৰ বা মনটোক জিৰণি দিয়াৰ যিটো কলা বা কিটিপ, সেই কিটিপটোকে মই ইয়াৰ আগৰ অনুষ্ঠানত তোমালোকক শিকাইছোঁ। সেইটো এটা মাইণ্ড গেম। একো কৰিব নালাগে। চকু মুদি পদ্মাসন, সুখাসন, বজ্ৰাসন, বা আমাৰ গাঁওবিলাকত সকামত যে ভকত বহে, সেই ভকত বহাৰ ভংগীমাত বহিলেই হ'ল, বা যিসকলে চকীত বহি ভাল পায় তেওঁলোকে মেৰুদণ্ড পোন কৰি চকীত বহিব, আৰু ভৰিৰ তলুৱাৰে মজিয়া স্পৰ্শ কৰি থাকিব, আৰু একো কৰিব নালাগে। চকু মুদি প্ৰথমতে সমগ্ৰ শৰীৰটো আমি ঢিলাই দিম, আৰু তাৰ ছেকেণ্ড যিটো দ্বিতীয় ষ্টেজত সমগ্ৰ শৰীৰটো ঢিলাই দিয়াৰ পিছত মনৰ পৰ্দালৈ আহি থকা চিন্তা ভাৱনা, আৱেগ অনুভূতিবিলাক আমি চাবলৈ আৰম্ভ কৰিম। আৰু এই যে চোৱা যিটো কাৰ্য, সি আমাৰ জীৱনলৈ এটা ৰূপান্তৰ আনিব। আমাৰ আত্ম উপলব্ধি হ'ব। আমাৰ নিজৰ মনটোৰ বিষয়ে আমি নিজে জানিব পাৰিম। মনৰ আচৰণ বিধি সম্পৰ্কে আমি সচেতন হ'ম। কেনেকুৱা সময়তনো আমাৰ মনটোৱে কেনেকুৱা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, সেই বিষয়ে আমি জানিব পাৰিম। আৰু এই যে জানিব পাৰিম, আমাৰ নতুন এটা যাত্ৰা আৰম্ভ হ'ব। আমি আন্ধাৰৰ লগত যুদ্ধ কৰিব নোৱাৰোঁ। আন্ধাৰৰ লগত যুদ্ধ কৰাৰ এটাই উপায় আছে, পোহৰৰ ব্যৱস্থা কৰা। এটাৰ কোঠাত আন্ধাৰ আছে, সেই আন্ধাৰখিনিক আমি যুদ্ধ কৰি তাৰপৰা খেদিব নোৱাৰোঁ। সেই আন্ধাৰখিনিক খেদিবলৈ হ'লে তাত যদি আমি তাত মমবাতি জ্বলাই দিওঁ, আপোনা আপুনি সেই আন্ধাৰখিনি নোহোৱা হ'ব। আমাৰ মনৰ ভিতৰতো বহুত আন্ধাৰ থাকে। সেই আন্ধাৰখিনিক আলোকিত কৰাৰ যিটো কিটিপ, মাইণ্ড গেম, সেই মাইণ্ড গেমটো মই তোমালোকক ইতিমধ্যে শিকালোঁ। ইয়াৰ আগৰ অনুষ্ঠানত তোমালোকে নিয়মীয়াকৈ এইটো কৰিবা। এই সম্পৰ্কীয় তোমালোকৰ যদি কিবা প্ৰশ্ন থাকে, তোমালোকে এই প্ৰশ্নবোৰ মোলৈ লিখিব পাৰিবা ৰেডিঅ' জ্ঞান মাদিনীলৈ। মই এই প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, মন সম্পৰ্কে মোৰ আৰু অলপ কথা ক'বলগীয়া আছে। সেইখিনি কথা মই আজি নকওঁ। ইয়াৰ পৰৱৰ্তী অনুষ্ঠানত সেইখিনি কথা কৈ
এই যিটো ইউনিট বা অধ্যায় ডিফেণ্ডিং ইয়ৰ মাংকি মাইণ্ড তাক মই শেষ কৰিম। তোমালোকৰ সকলোৰে ভাল হওক। ধন্যবাদ।